ধুমুহাক ভয় কৰা পুলিয়ে কেতিয়াও মহিৰো হ'ব নোৱাৰে। মহাত্মা গান্ধী স্কুলৰ দিনত অতি লাজুক আছিল। কাৰোবাৰ লগত কথা পাতিবলৈ ভয় কৰিছিল। কিন্তু সেই একেজন লাজুক মনৰ মানুহেই এদিন সমগ্ৰ বিশ্বক অহিংসাৰ পথ, সত্যাগ্ৰহৰ পথ দেখুৱাবলৈ সক্ষম হৈছিল। DSS কানৈ মহাবিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ অধ্যাপিকা উপাসনা দত্ত আৰু সমাজতত্ব বিভাগৰ অধ্যাপিকা সুজাতা সোণোৱালৰ উদ্যোগত আয়োজিত হৈ অহা প্ৰিন্সিপালছ লাষ্ট ক্লাছ বক্তৃতামালাৰ আজিৰ প্ৰিন্সিপালছ লাষ্ট ক্লাছ 2.0 শীৰ্ষক বক্তৃতামালাত শিক্ষাৰ্থীসকলক উদ্দেশ্যি মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াই এইদৰে কয়। অধ্যক্ষ ডক্টৰ শইকীয়াই শিক্ষাৰ্থীসকলৰ মহাবিদ্যালয়ৰ প্ৰথম দিনৰ অভিজ্ঞতা, অনুভৱ, উপলব্ধি মননশীলভাৱে ব্যাখ্যা কৰি কয়, ভয়, অনিশ্চয়তা আৰু সপোনেৰে আৰম্ভ হোৱা শিক্ষা জীৱনক আত্মবিশ্বাস, অধ্যৱসায় আৰু মূল্যবোধৰ জৰিয়তে সফলতাৰ দিশলৈ আগুৱাই নিব পাৰি। তেওঁ শিক্ষানুষ্ঠান কেৱল পাঠদানৰ স্থান নহয়, ই ব্যক্তিত্ব, নৈতিকতা, দায়িত্ববোধ আৰু মানৱীয় মূল্যবোধ গঢ়ি তোলাৰ এক পবিত্ৰ ক্ষেত্ৰ বুলি উল্লেখ কৰি কয়, জীৱনৰ নতুন দিনবোৰ সদায় স্মৰণীয় হৈ থাকে, কিন্তু কামবোৰ, চিন্তাবোৰ বেলেগ বেলেগ হ'ব পাৰে। অধ্যক্ষগৰাকীয়ে কয়, মানুহে জীৱনৰ শেষ দিনটোৰ আগতে যিয়ে যেনেকৈ কাম কৰিবলৈ চিন্তা নকৰক কিয় কৃতজ্ঞতা, ধন্যবাদ, স্বীকাৰোক্তি, ক্ষমা প্ৰাৰ্থনা, ক্ষমা প্ৰদান আৰু মৰমৰ অন্তিম বাৰ্তা দি যোৱাটো সকলোৰে কাম্য হোৱা উচিত। তেওঁ কয়, মানুহে জীৱনৰ অন্তিম সময়ত নিজৰ সফলতা বা সম্পত্তিৰ কথা কেতিয়াও মনত নেপেলায়, কেৱল মনত পেলায় কাৰ লগত কিমান মৰম চেনেহ শ্ৰদ্ধাৰে ভাৱৰ আদান প্ৰদান কৰিছিল। তেওঁ কয়, জীৱনৰ প্ৰতিটো দিনেই শেষ দিন বুলি অনুভৱ কৰি আৱেগ আৰু অনুভৱক মুকলিকৈ প্ৰকাশ কৰাৰ চেষ্টা কৰা প্ৰয়োজন। অধ্যক্ষগৰাকীয়ে প্ৰাচীন গুৰুকুলৰ উদাহৰণ দাঙি ধৰি কয়, সকলো বিদ্যালয়, মহাবিদ্যালয়, শিক্ষানুষ্ঠান একোখন আধুনিক গুৰুকুল। যিদিনাই সেই শিক্ষানুষ্ঠানত ভৰি দিয়া যায়, সেইদিনাই ভয়টোক আঁতৰাই পঠোৱাৰ প্ৰয়োজন। তেওঁ প্ৰাচীন ভাৰতীয় শিক্ষা দৰ্শনৰ উপনয়নৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জীৱন দৰ্শন, মহাত্মা গান্ধীৰ দৰ্শনৰ বিষয়ে উল্লেখ কৰি ভিক্টৰ ফ্ৰেংকলে, ডক্টৰ APJ আব্দুল কালাম, JK ৰাউলিং, আব্ৰাহাম লিংকন আদিৰ দৰে বিশ্ববিখ্যাত সফল ব্যক্তিসকলৰ জীৱন সংগ্ৰামৰ উদাহৰণ দাঙি ধৰে। উদ্দেশ্যপূৰ্ণ জীৱন, ইতিবাচক মানসিকতা আৰু অদম্য ইচ্ছা শক্তি থাকিলে মানুহে জীৱনত সফল হ'ব পাৰে বুলি তেওঁ কয়। তেওঁ কয় যে ৰবীন্দ্ৰ জৈন, অৰুণিমা সিনহা, শীতলা দেৱী, জেছিকা কক্স, লুই ব্ৰেলি, হেলেন কেলাৰ, বিথোভেন, ষ্টিফেন হকিন্স, নিক ভুভিছৰ দৰে ব্যক্তিয়ে কেনেকৈ বিশেষভাৱে শাৰীৰিক সক্ষম হোৱাৰ পিছতো জীৱনত সফল হৈছিল আৰু মানুহক জীয়াই থকাৰ প্ৰেৰণা যোগাইছিল। তেওঁ শিক্ষাৰ্থীসকলক বিখ্যাত সাহিত্যিক মিছ এলবেমৰ টিউজডে উইথ মৰিছ', ভিক্টৰ ফ্ৰেংকলেৰ মেন চাৰ্চ ফৰ মিনিং, ব্ৰেনি বেয়াৰৰ দ্য টপ 5 ৰিগ্ৰেটছ ডাইঙৰ বিষয়ে উল্লেখ কৰি নিয়মিত গ্ৰন্থ অধ্যয়নৰ অভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনোৱাৰ লগতে জীৱনমুখী গ্ৰন্থ অধ্যয়ন কৰিবলৈও শিক্ষাৰ্থীসকলক উৎসাহিত কৰে। ভাষণ প্ৰসংগত অধ্যক্ষগৰাকীয়ে শিক্ষাৰ্থীসকলক জীৱনৰ প্ৰতিটো পৰ্যায়ত নম্ৰতা, শিকাৰ আগ্ৰহ, মানৱীয় মূল্যবোধ আৰু প্ৰথম দিনৰ সপোন অটুট ৰাখিবলৈ আহ্বান জনায়। তেওঁ কয় যে সফলতাৰ শিখৰত উপনীত হ'লেও হৃদয়ত সৰলতা আৰু মানৱীয়তা জীয়াই ৰখাটোৱে প্ৰকৃত শিক্ষাৰ সাৰ্থকতা। অনুষ্ঠানত উপস্থিত অধ্যাপক, অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰীসকলে অধ্যক্ষগৰাকীৰ ভাষণ গভীৰ মনোযোগেৰে শুনাৰ লগতে ভাষণটোক জীৱন গঢ়াৰ দিশত এক মূল্যৱান প্ৰেৰণা হিচাপে অভিহিত কৰে।